Hello guys, আমি এতিয়া বনাম ভোল এইবোৰ ভোল হয় কাটি ৰখা হৈছে আৰু মাছৰ মুটো যে আছে মুটোৰে ভোলৰ তৰকাৰী এখন বনাম আমি তো গুটিকে পিয়াজ কাটি লৈছো আৰু ভুট জলকীয়া দিব লাগিব গুটিকে চাই থাকক আমি কেনেকৈ বনাও এইখিনি মাছ ফুৰণ দিলু কেৰাহীত তেলৰ লগত পাঁচ ফুৰণ দিয়া হৈছে পিয়াজ দিলো এতিয়া ভুট জলকীয়া দিলো এইখিনি অলপ ভাজি ল'ব পিয়াজখিনি ব্ৰাউন নোহোৱালৈকে এইখিনি ব্ৰাউন হৈ গ'ল এতিয়া ভোলখিনি দি দিম আমি ভোলখিনি অলপ কালাৰটো লেতেৰা টাইপৰ দেখা গৈছে কাৰণ ভোলখিনি আগতেই কাটি থোৱা আছিলে অলপ কালাৰ উঠিছে ভোলখিনি এতিয়া সোৱাদ অনুসৰি নিমখ দিব হালধি দিব আধা চামুচ মান এতিয়া অলপমান ভাজি ঢাকোন এখন লগাই দিম 2 মিনিট মান পিছত এনেকৈ অলপ লৰাই দিব আৰু এইখিনি মাছৰ মূৰখিনি ইয়াত দি দিলো এইখিনি ভালকৈ লৰাই দিলো অলপমান এনেকৈ ঠেকিছি দিব মুৰাগিটা যাতে ভাঙি যায় আৰু অলপ টাইমৰ কাৰণে ঢাকোন দি দিলো আৰু এবাৰ লৰাই দিব মাজে মাজে এনেকৈ 2 মিনিটৰ মূৰে লৰাই থাকিব ইয়াত অকমান জিৰাৰ গুৰি দি দিয়া হৈছে আধা চামুচ মান এতিয়া আমাৰ হৈ গ'ল ভোলৰ তৰকাৰী মাছৰ মূৰেৰে চাওক কি ধুনীয়া হৈছে দেখিবৰ কাৰণে খাবলৈ ইমানে সোৱাদ হৈছে Okay, thank you so much guys for watching. Bye bye.